এয়া দেখুৱাইছোঁ আমাৰ ঘৰত যিখন এখন চাহৰ বাগান আছে আৰু সেই চাহ বাগানখনতে মই এতিয়া আছোঁ আৰু যিহেতু এপ্ৰিল মাহৰ পৰা আচলতে প্ৰায় নৱেম্বৰলৈকে চাহপাত ছিঙা হয় আৰু 4 মাহ কলম দিয়াৰ পিছত আচলতে বন্ধ থাকে। আমি দেখুৱাইছোঁ আপোনালোকৰ পৰিৱেশটো আৰু পুনৰ এতিয়া এই মাৰ্চৰ পৰা লাহে লাহে ছিঙিবলৈ আৰম্ভ কৰে চাহৰ পাতবিলাক। মাৰ্চৰ পৰা চাহপাত ছিঙিবলৈ আৰম্ভ কৰিছে আৰু বাইহঁতে সুন্দৰকৈ ছিঙি আছে। বাইহঁতক সুধিম, কথা পাতিম। এয়া দেখিছে এটি কলি দুটি পাত, সেই পাতসমূহে আচলতে সুন্দৰভাৱে বাইহঁতে ছিঙিব, তাৰপিছত এইসমূহ ফেক্টৰীলৈ লৈ যোৱা হ'ব আৰু তাৰপিছত যিটো আমি চাহ খাওঁ সেই চাহপাতৰ ফেক্টৰীত সুন্দৰভাৱে উৎপাদন কৰা হ'ব। এয়া বাইহঁতে এনেদৰে টুকুৰি লৈ লৈ চাহপাত ছিঙিবলৈ আহি আছে বহুদিনৰ পিছত। এয়া বাইহঁতে চাহপাত ছিঙি আছে। কওকচোন কেনেকুৱা? এতিয়া 4 মাহ বন্ধ হৈ আছিলে, এতিয়া আকৌ পুনৰ মাৰ্চৰ পৰা চাহপাত ছিঙিবলৈ আৰম্ভ কৰিছে। গোটেই বছৰটো চাহপাত ছিঙি থাকে, কেনেকুৱা লাগে? ভাল লাগে ন? আৰু এজনী বাই আছে, কেনেকুৱা? চাহপাত ছিঙা আৰম্ভ হৈ গ'ল? পাত ছিঙি চলি থাকে ন? আপোনালোকে হাজিৰা কৰি থাকে গোটেই বছৰটো পাত ছিঙে ন? এয়া বাইহঁতে চাহপাত ছিঙি আছে আৰু এই চাহপাতসমূহ ছিঙাৰ পিছতে আচলতে কেঁচা চাহপাতসমূহ সুন্দৰভাৱে গাড়ীত ফেক্টৰীলৈ লৈ যোৱা হ'ব। সকলোৱে আচলতে গোটেই বিশ্ববাসীয়ে চাহৰ প্ৰতি এটা সকলোৰে নিচা আছে। চাহ খাই সকলোৱে ভাল পায় আৰু এনেদৰে আচলতে সৰু সৰু বাগানবিলাকৰ পৰা এনেদৰে কেঁচা চাহপাতসমূহ তোলাৰ পিছত এটিকুলি দুটি পাত ছিঙাৰ পিছত এনেদৰে এইসমূহ ফেক্টৰীলৈ লৈ যোৱা হয়। তাত আচলতে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি আমি যিটো চাহপাত খাওঁ সেই চাহপাত উৎপন্ন হয়।